60 টকা কেজি হেপী নিউ ইয়াৰ গাইজ আৰু গুড মৰ্ণিং সকলোকে। আজি জানুৱাৰী 2023 প্ৰথমটো দিন আৰু এতিয়া আমি পিকনিকলৈ যাবলৈ ওলাইছোঁ, দাহঁতৰ লগতে যাবলৈ ওলাইছোঁ। মই যোৱা ইমান কথা নাছিলে বাৰু, তথাপি যাওঁ। তো চাই থাকক, ভিডিঅ'টো এনজয় কৰক। চ' এতিয়া গাড়ী ষ্টাৰ্ট হৈ গৈছে, যাম। আমি 6জন হয়, এখন গাড়ীত জুইব নুজুব নাজানো, যাওঁ আৰু কিমান কি হয় দেখা যাব। চাওক, আজি ভিডিঅ'টো এনজয় কৰক। 1 জানুৱাৰী বুলি, 1 জানুৱাৰী বুলি ডিপু ভাইটি হয় আৰু আমাৰ এইটো চাইডে আছে স্কুল এখন স্কুল। তাৰপিছত এওঁলোকো এতিয়া পিকনিক যাব বোলে। এইয়া পিকনিক। এতিয়া আমি কাংকানত ৰখি মেলি মাছ আনিবলৈ গৈছোঁ নহয়, মানে মই যোৱা নাই, হেৰি দাইহঁতি গৈছে। দাই খুৰী আৰু এইপিনে আমাৰ দাই আৰু কি মাছ ল'লে? কান্দুলি মাছ ল'লে। চিতল এজনী ল'ব নোৱাৰিলে। পাই গৈছোহি তেলজান মানে ধেমাজি, আৰু ধেমাজি মানে তেলজান। চ' ধেমাজি পালোঁ বুলি ধৰিব লাগে। ধেমাজি পোৱাৰ পাছত এতিয়া গৈ থাকিম। টাউন চাউনবিলাক এইবিলাক দেখাই নাথাকোঁ, এনেও দেখিয়ে থাকে মোবাইল ভিডিঅ'ত যেতিয়া তেতিয়া। সেইকাৰণে এতিয়া যাওঁ আমি একেবাৰে চিলাপথাৰত ৰখিম। চ' এতিয়া চিলাপথাৰ পাই গৈছোহি আৰু অলপ আছে। যাম ক'লো এতিয়া মালিনী থান গৈ আছোঁ, আৰু তাৰপাছত আহিম ঘূৰি আহি ডিমৌ। প্লেনটো সিমানেই, মাজত আৰু প্লেন সোমাই যাব পাৰে, ঠিকনা নাই। প্লেন পালোহি আৰু অলপ আছে, চিকুটমান অকণমান আছে, পামগৈ এতিয়া। দেখাই আছোঁ, তাত লগ পাম। আগফালে কিবা এটা হৈছে, জাম লাগি আছে, জনাকে জাম লাগি আছে আগফালে, ট্ৰেফিক জাম। ফাইনেলি মেলনি থান। চ' এতিয়া আমি নামিব লাগে, পালোহি। টিকেট কৰিব লাগিব এতিয়া। টিকেট কৰিবলৈ ইমান দীঘল লাইন যি দেখিছোঁ। এদিন আগত আহি মেলি টিকেট কৰি যাব লাগিব, তাৰপিছত নেক্সট আকৌ এদিন আহিব লাগিব, হেৰি কৰিব লাগিব। এতিয়া টিকেট নেদেখুৱাকৈ যাব নোৱাৰি, টিকেটটো দেখাবই লাগিব। এণ্ট্ৰি এক্সিট, মন্দিৰত সোমাবলৈ পইচা, ভগৱানক সেৱা কৰিবলৈ পইচা। দিছ ইজ বিজনেছ। টিকেট কৰিবলৈ ইমান মানুহ, ভিতৰত কিমান মানুহ আছে? এইখন গেট আৰু এইপিনলৈ মন্দিৰ আছে। দেখাই আছোঁ, টিকেট কৰি হ'লেও যাম, যেনেকৈ তেনেকৈ কৰি। 5টা কাৰণে টিকেট। এইটো চাই লওক, 5টাত কিমান লৈছে? 100 টকা। এইখন আহিলে টিকেট কৰিবই লাগিব আৰু লাইন পাতিব লাগিব, সেইকাৰণে অলপ সোনকালে অহাটো ভাল লাগে। দাই খুৰী আৰু এইপিনলৈ বেটা বেটি। মালিনী থান আৰু ইয়াত ধূপ চাকি জ্বলাই আছে নতুন বছৰৰ কাৰণে। এই থানৰ ভিতৰখন এখন ল'লোঁ। এইকেইটা ক'ত থাকি আহিলে বাৰু? এইপিনে যাব লাগিব। দৰ্শন কৰি ল'লোঁ আৰু এতিয়া আহি আছোঁ অলপ বস্তু চাবলৈ, সৰু সুৰা ডাঙৰ অলপ বস্তু। সদায় ক'ত বোলে, সদায় পেটৰ মানুহ পাৰ হ'ব পৰা নাই নহয়। কোনডোখৰত? এইডোখৰত মাৰিম নেকি? মন্দিৰৰ ভিতৰত মাৰিবলৈ গোটেই মানুহৰ ভিৰ হয়, সেইকাৰণে মানে ফটো চটো মৰাটো হৈ গ'ল, কি হ'ল নহ'ল নাজানো। ডিপুৱে মাৰি দিব। এইবোৰ চব শিলালিপি। ফাৰ্ষ্ট টাইম আহিছোঁ বাৰু मालनी थान में। पापू फोटो खींचो। फोटो नहीं, मैं तो वीडियो कर रहा हूँ ना। सेल्फी नहीं, ये
গোটেই একদম ধুনীয়াকৈ সজাই পৰাই ৰাখিছে যিমানখিনি পাৰিছে। উঠিম না চৰি গাইছ অলপ ফটো এটা মাৰি লওঁ তাৰপিছত হ'ব। আছোঁ ইয়াত আছে অ'পেন এয়াৰ মানে কিবা কিবি এইখিনিমান আছে আৰু যদি পঢ়িব মন আছে প'জ কৰি পঢ়ি ল'ব। আৰু কৈ দিছোঁ এতিয়া টিকেট চিকেট কাটি মেলি সোমাব লাগিব। এইখিনি বাৰু একো নাই, পইচা চইচা ইমান দিব নালাগে। টিকেটটো কাটোতে 20 টকা লয় এজনৰ, ফৰেনাৰ 500 আৰু ফৰেনাৰবিলাক ইয়ালৈ আহিলে গম পাবই নহয়, লুটি ল'ব। এইখিনি চব শিলালিপিয়ে প'জ দি আছে। ফটো এটা মাৰ, ফটো এটা মাৰ, চিলাই মাৰ ফটো। এয়া সৰুৰে প'জ দি আছে। আৰু সেই ওপৰলৈ উঠি গ'লে মানে ৰুক্মিণী থান পাম। আৰু ৰুক্মিণী থান জেগাডোখৰতো ঠিকে আছে, একদম ধুনীয়া লাগিছে আহি মেলি। আৰু বহুত বহুত গছ আছে, এইপিনে চিৰি আছে, এইপিনৰ পৰা যাব পাৰি ৰুক্মিণী থানলৈ। ৰুক্মিণী থান আৰু এতিয়া মালিনী থানটো আহি মেলি ধুনীয়াকৈ পালোহি। ৰুক্মিণী থান নাযাওঁ আৰু টাইম নাই, তাত আকৌ পিকনিক যাব লাগিব ডিমৌলৈ। তাত গৈ আকৌ খানা চানা খাব লাগিব। সেই 4টা মানুহ, 4টা নহয় 6টা মানুহে কি খানা খাম আৰু তথাপি পাইছে। এইপিনলৈ গোটেই তলত মেলা বহিব। মেলা কাৰণে হেৰি কৰি আছে। 8 তাৰিখৰ পৰা আছে, 8 তাৰিখৰ পৰা 17 তাৰিখলৈকে আছে। আপোনালোকে তাৰ ভিতৰত যদি চাবলৈ মন যায় আপোনালোকে আহিব পাৰে, ধুনীয়াকৈ আহি মেলি ধুনীয়াকৈ চাব পাৰে। আৰু চাই মেলি আৰু বস্তু পাতি কিনিলেতো এনেও পইচা যাব, সেইবিলাক পইচা চইচা থাকিলে মানে আহিব পাৰে, নহ'লে নাই আৰু কিনো। আৰু সেয়া মালিনী থান আৰু এয়া মই এয়া ডিপু। বাকী এইবিলাক বহুত ধুনীয়া ধুনীয়াকৈ গোল 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 কৰি গছ চছবিলাক ৰুই থৈছে। গছবিলাকৰ নাম নাজানো। এইটো মন্দিৰ আৰু এখন গেট। খাবলৈ হাত পাতি ৰৈ আছোঁ, পাই আছোঁ। এইবোৰ খাই দিলোঁ, ফুচুক্কা খাই দিলোঁ। আৰু এতিয়া খাই বৈ গৈ আছোঁ। এতিয়া আমি চিলাপথাৰ পাই গৈছোঁহি। আৰু এতিয়া অলপ সৰু সুৰাকৈ বজাৰ কৰি লওঁ। কমলা 60 টকা কেজি। হাতত এতিয়া আছে পানী লৈ আহিছোঁ। পানী লৈ আহি মেলি এতিয়া গৈ আছোঁ গাড়ীৰ ওচৰলৈ। গাড়ীৰ ওচৰৰ পৰা এতিয়া যাম আৰু চব এইবিলাক হেৰি কৰি লাভ নাই, আৰামত যাব লাগে বাছ। এতিয়া পাই গৈছোঁ এই ডিমৌ। এতিয়া পিকনিক স্পটত যাবলৈ সেয়া টিকেট, ইয়াত চব টিকেট কাটি আছে। গাড়ীবিলাকৰ 50 টকা আৰু বাইকবিলাকৰ 10 টকা। আমাৰ এতিয়া 4টা চকা আছিলে, কিন্তু আমাৰ 20 টকা ল'ব লাগে। সিহঁতি 2টা চকাত যদি হেৰি লৈছে। তো ফাইনেলি পাই গ'লোহি। দেখিছে পাছফালে গোটেই পিকনিক স্পট, গোটেই মানুহে মানুহ। আৰু আমাৰ গাড়ী ৰাস্তা বিচাৰি নাই পোৱা চাগে, সেইকাৰণে ঘূৰি ফুৰিছে। আমি জেগা বিচাৰি আছোঁ। বিচাৰিলে ভগৱানকো পায় বুলি কয় যে। আমি একদম ভাল প্লেচ এটা পাই গ'লোঁ। বৰষুণ দিছিলে, খালি অকণমান লেতেৰা হ'ল। পাৰত আমি পিকনিক খাবলৈ আহিছোঁ। চাওক কিমান ধুনীয়া এটা চিনেৰী, একদম পূৰা। এয়া আমাৰ অৰুণাচল সীমান্ত। ড্ৰেছ চেঞ্জ কৰি ল'লোঁ, একেবাৰে লোকেল ড্ৰেছ, হাফ পেণ্ট জেকেট, কিন্তু চশমাটো লোকেল। আৰু চশমা লোকেল। দুবাৰ বনাব বোলে। ইমান জেগা কম আছিলে নে? সেইটো আগতে আমি মাছ মাৰিবলৈ লৈ যাওঁ। সেইটো মাছ ধৰিবলৈ নিয়ে আহে। জুই জ্বলি গ'ল আৰু খৰিকা এতিয়া ফিটিং কৰিব লাগে। ক'ত আছে মাছ? মোৰ কথা কৈছে। এতিয়া মাছ আনিবলৈ গৈছোঁ। মাছ আছে, মাংস আছে, চব আছে। এতিয়া মাংস চিলনি হৈ আছে ধুনীয়াকৈ। বইল মাংস বেছিকৈ বইল হ'ল যেন পাইছোঁ। খুৰীয়ে চাহ বনাই আছে। এয়া আমাৰ সৰু খুৰী আৰু চাহ বনাই আছে। চিলা আৰু ভিডিঅ' কৰি আছে আমাৰ দাই। আৰু এইপিনলৈ সৰু দাই। হয়। এতিয়া ময়ো অলপ চিলনি তিলনি কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। বাই বাই। তো সৰু সুৰাকৈ ব্ৰেক এটা কৰি আহিলোঁ, মানে ব্ৰেক। এতিয়া ব্ৰেক লৈ মেলি আহি মেলি এতিয়া চাহ বনি আছে। চাহ বনোৱাটো খাব লাগিব। আৰু এইপিনলৈ মাছটো হেৰি কৰি আছে চাগে, কি বাচি আছে চাগে। মাছটো দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ। মাছ চাহ হৈ গ'ল নেকি? এই বেলেগ আৰু। এতিয়া
মাংস মানে খৰিকাৰ অভাৱত দুডাল দিছোঁ আৰু নহ'লে 15-20 ডালমান দিব পৰাকৈ মাংস আছিলে কিন্তু এতিয়া খৰিকা নাই আনিব পাহৰি থাকিলোঁ তাই খৰিকা বনাই আছে তাই আৰু বনাই শেষ হোৱাৰ পাছত বিন্দাছকৈ দিম আৰু খৰিকা দিম খাই থাকিম যিমানলৈকে পাওঁ চ' এতিয়া বনাই আছে ভাত সৰু চৌটো দুবাৰ বনাব লাগিব আৰু এইপিনে মাছ খৰিকা আৰু মাংস খৰিকা আৰু মাংস আৰু আছে খৰিকা এতিয়া এইকেইডাল খতম কৰি লৈ বুলি আকৌ দিম এতিয়া মাছ ফ্ৰাই পৰি গ'ল আৰু এতিয়া মাস্কখন তিতা ভাগে পিন্ধি আছোঁ শুকুৱাই লওঁ বুলি আৰামত ধুনীয়াকৈ আৰু ইয়াত এনেকৈ কৰিলে মানে সোমাই যায় নদীত চ' ইমান বেয়া লগা নাই আহি প্লেচটো ঠিকে আছে গম পাইছে নহয় ৰিলছ বনাই আছে ফটো মাৰিব লাগে পানীত উপায় নাই ষ্ট'ৰ চাব বিচাৰে এয়া বেলেগ বেলেগ ষ্ট'ৰ ইয়াত শিল আছে তাৰপৰা আকৌ মাটি তাৰপৰা আকৌ বালি ষ্ট'ৰ তাৰপিছত আছে আৰু এটা ষ্ট'ৰ তাৰপিছত ইটো ৰঙা মাটি ষ্ট'ৰ তাৰপৰা এনেকৈ কৰি পানী ষ্ট'ৰ আৰু ইয়াত চব ফটো চটো মাৰি আছে ধুনীয়াকৈ চৰি ইয়াত একদম পূৰা প'জ দি আছে ভালকৈ দে বুলি কৈছে প'জ এতিয়া ভাত খাবলৈ ৰেডি হৈ আছে ধুনীয়াকৈ বস্তু পাতিবিলাক পানী চানী লৈ মানুহবিলাক বেলেগ খাই আছে ন চ' এইবিলাক ভাত চাত বাঢ়িবলৈ হৈ আছে তাত শাক হৈ আছে এইটো নে অ'কে এইটো খাবলৈ হৈ গ'ল খৰিকা মাংস মাছৰ পিটিকা আহি আছে এইপিনে শাক লাই শাক আৰু গাহৰি আৰু ঔটেঙা খাই লওঁ দেই তাৰপিছত গাহৰি মাংস খাই একদম অৱস্থা বেয়া কাৰণে তামোল খাই দিলোঁ তেল খালে মানে এনেকুৱা হয় আন্ধাৰ হোৱাৰ লগে লগে মোৰ কেমেৰা কাম নাইকিয়া হৈ আছে ইয়াত চোলাটো আছিলে মই চোলাটো পিন্ধি লওঁ ধুনীয়া খাই বৈ আজৰি হোৱাৰ পিছত এতিয়া যাবলৈ ওলাইছোঁ যাবলৈ মানে কি প্ৰথমতে এতিয়া ফটোশ্বুট কেইটামান কৰি লওঁ আকৌ তাৰপিছত যাম ধুনীয়াকৈ উৎসুত ৰঙা পৰি আছে সেই তামোল খাই দিলোঁ কাৰণে গাহৰি মাংস খোৱাৰ পিছত ইভাগে তামোল নাখাওঁ আৰু কিন্তু এই গাহৰি খোৱাৰ পিছত খাই দিলোঁ আৰু এই আজি অলপ মানে ফিলটো বেলেগ হ'লে মানে খাই দিওঁ কেতিয়াবা চাই থাকক এতিয়াও তাৰপাছত বাকী ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব চ' ফটো চটো মাৰি মেলি আজৰি তাৰপৰা এতিয়া ইয়াৰ পৰা গৈ থাকোঁ যাওঁতেনো কি দেখাম আহোঁতে যোনখিনি দেখালোঁ সেইখিনি ঘৰ পালে মানে পামগৈ আৰু যেতিয়া পামগৈ চ' ইয়াতো ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ টিল দেন বাই বাই গুড নাইট চুই দিম আৰু চবকে মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ